নমস্কাৰ জনাইছোঁ প্ৰথমতে অসমবাসী ৰাইজক মোৰ ইউটিউব চেনেলৰ পৰা। জোনমণি ৰাভাৰ যি মৃত্যুৰ ৰহস্য হৈয়ে থাকিল নেকি বা ৰহস্য হৈ থাকিব নেকি। কথাটো হ'ল ইমান দিনে CID জেৰা কৰিলে একো ওলাব নোৱাৰিলে। বৰ্তমান CBI কৰি আছে। CBI বৰ্তমান জেৰা সদায় জেৰা কৰি আছে, কিন্তু আজিলৈকে একো ওলাব পৰা নাই বা পিছলৈকে পাৰিব কি নাই সেইটো লক্ষণীয় হ'ব। কিন্তু যাতে দোষীক সোনকালে কৰায়ত্ব কৰিব পাৰে CBI দলে, সেইটো কাৰণে মোৰ ফালৰ পৰা ক'ব লগা থাকিল। গতিকে কথাটো হ'ল এজনী সাহসী আৰক্ষী বিষয়া মৃত্যুত আমি বহুত দুখ পাইছোঁ। এনেকুৱা কৰিব নালাগিছিলে। যোনে কৰিছে এইটো নিশ্চয় হত্যাকাণ্ডই হ'ব, এইটো নিজে আত্মহত্যা কৰা নহয় এইটো। কাৰণ সকলো অসমবাসী ৰাইজে বহুত আন্দোলন কৰিলে যাতে দোষীয়ে শাস্তি পাওক, বা অসমবাসী ৰাইজেও জানে যে এইটো হত্যাকাণ্ড। কাৰণ এইটো সকলোৱে গমেই পায়, কাৰণ নিজে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে এইটো কামত। আৰু তাই এজনী সাহসী ছোৱালী আছিলে, বহুত ভাল ছোৱালী আছিলে। গতিকে বহুত দুখ লাগিছে, বেয়া লাগিছে। কিন্তু উপায় নাই, যি হওক যাতে CBI এটা অনুৰোধ যাতে দোষীক সোনকালে উলিয়াই শাস্তি যাতে দিয়ে। আৰু অসম চৰকাৰকো মই কৈছোঁ যে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যাতে তদন্তটো আপুনিও অলপ ভালকৈ তদন্ত কৰক, যাতে দোষীয়ে শাস্তি পাওক। কাৰণ জোনমণিৰ পৰিয়ালৰ ন্যায় লাগে, নহ'লেবা হয়তো অহাকালি আৰু বেলেগ এজনৰ লগত হ'ব, তাৰ পিছদিনাখন নেক্সট আৰু বেলেগ এজনৰ লগত হ'ব। গতিকে আৰু যাতে এনেকুৱা নহওক, সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। সেইটোৱে আৰু মোৰ ক'ব লগা। মই এইখিনি কাৰণে আহিছিলোঁ। লগতে আৰু এটা কথা, যে জোনালী নাথৰ যি মৃত্যু, যে হত্যা কৰা হৈছিল, তেখেতক ইতিমধ্যে কৰায়ত্ব কৰিছে আমাৰ প্ৰশাসনে কৰিছে। গতিকে এইটো বহুত ভাল খবৰ, বহুত ভাল ছাকচেছ। কাৰণ এনেকুৱা মানুহ থকাতকৈ নথকাই ভাল। সেইটো কাৰণে মই বহুত ধন্যবাদ দিছোঁ প্ৰশাসনক কৰায়ত্ব কৰাৰ কাৰণে। কাৰণ এনেকুৱাটো নহ'ব। কাৰণ এনেকুৱা আজি তাক মাৰিব ইচ্ছা গৈছে, মই ফটককৈ মাৰি দিলোঁ, তাৰ পিছত তাকো মাৰিব ইচ্ছা গৈছে, মই মাৰি দিলোঁ, এইটোতো হ'ব নোৱাৰে না অসমত। কাৰণ সকলোৰে এটা জীয়াই থকাৰ অধিকাৰ থাকে না। এইটো ইচ্ছা গ'লে মাৰি দিব, ইচ্ছা গ'লে যে তাক নোহোৱা কৰি দিব, এইটো কথা নহয়তো। কাৰণ এইটো একদম কথা হ'ব নোৱাৰে। সেইটো কাৰণে মই প্ৰশাসন বহুত বহুত ধন্যবাদ, যাতে অনাগত দিনতো যি জোনমণি ৰাভাৰ যি হত্যাৰ সেইটো কাৰণে এনেকুৱা ছিষ্টেমত যাতে অপৰাধী সাৰি নাযায়, সেইটো কাৰণে মই মানে তদন্ত কৰিব বহুত অনুৰোধ জনালোঁ। লাষ্টত এটাই অনুৰোধ কৰিম, যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে, লাইক এটা মাৰিব। গতিকে ধন্যবাদ, অসমবাসী ৰাইজক ধন্যবাদ, বহুত বহুত ধন্যবাদ।